ফুটি হৈ গৈছে আমাৰ ইয়াত ধুনীয়াকৈ বনাই আছে খানাটো বৰ্তমান মই দিছোঁ 1K হোৱাৰ কাৰণে ইয়াৰ লগত ব্ৰইলাৰ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি ভিডিঅ'টো পুৰা ধামাকা হৈ থাকিব আপোনালোকে চাই থাকক সেইটো কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ লেটছ গো सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रात सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं तू ही है रब तुझे रब की कोई खोज नहीं এতিয়া আমি ব্ৰইলাৰ চাই আছো ফাইনেলি ডাঙৰ চাই পেলাই চাচোন এটা কিমান হ'ব A few moments later ফাইনেলি আমাৰ বজাৰ চজাৰ চব কমপ্লিট হৈ গ'ল এতিয়া আমি আহি আছো খানা খাবলৈ নদী পাৰে পাৰে এই লগত আছে অংকু ভাই আৰু আছে আমাৰ এয়া ৰং মাষ্টাৰ বুবুদা আজি খানাটোৰ বিষয়ে অলপ কৈ দিয়া বুবুদা আজি খানাটো বৰ বেছি ষ্টেণ্ডাৰ্ড নহয় তথাপিও আমাৰ হিচাপততো আমি নৰ্মেল হিচাপে ভাবোঁ কিন্তু আমাৰ খানাত আছে ছাগলী আছে বৰ্তমান বেছি নাই 1.5 কেজি আৰু ব্ৰইলাৰ এটা আৰু এজন আছে সেইজন হৈছে ৰঙালাও আজি ব্ৰইলাৰ খাম সেইজন আগত পুৱা গৈ আছে সেইজনে পুৱা মাংস চাংস কাটি ক্লিয়াৰ কৰি থৈ দিব দিছোঁ আমি আহি আছো নদী পাৰে পাৰে কেনেকুৱা ডেঞ্জাৰ ৰাস্তাত আহিছোঁ দেখিছোঁ আমি খানা খাবলৈ सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रात सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाने तेनों बेवफा का रोग नहीं कुड़ियों दा मेला আমি আহি আছো বৰ্তমান এয়া পাইছো আহিয়া খানা খোৱা জেগা আমি খানাটো বৰ্তমান মই দিছোঁ 1K হোৱাৰ কাৰণে ইয়াৰ লগত ব্ৰইলাৰ লৈ আহিছোঁ 1K হোৱাৰ কাৰণে খানাটো দি দিছোঁ আজি 4জনে খাই দিম বাপেকে মাকা আজি ভিডিঅ'টো পুৰা ধামাকা হ'ব এয়া আৰু এজন আছে এইজন হৈছে এইজন ৰঙালাও নামটো ৰঙালাও আজি ৰঙালাও ব্ৰইলাৰ মাংস খাই দিম হয়নে নহয় ৰঙালাও হয় 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 এয়া পালোঁ আহি আমি খানা খোৱা জেগা এই প্লেচটো চাওক কেনেকুৱা লাগিছে আপোনালোকে এই 4জনে আৰু বেছি মানুহ নাই বেছি মানুহ হ'লে বহুত হুলস্থুল হয় সেইটো কাৰণে 4জনে খাই লৈ আমাৰ বৰ্তমান চৌকা পুতাত লাগি আছে আমি এয়া আমাৰ দানিয়ে দি পিনে ধুনীয়াকৈ চৌকা পুতিছে এয়া পুৰা খানাটো পুৰা ষ্টেণ্ডাৰ্ড হ'ব আজি ন খানাটো ষ্টেণ্ডাৰ্ড হ'ব ষ্টেণ্ডাৰ্ড আমাৰ বৰ্তমান এয়া পুৰি বনোৱাত ব্যস্ত হৈ আছে পুৰা বেলাৰ ব্যস্ত এয়া আমাৰ কাম চলি আছে আমাৰ এইফালে এই ৰন্ধন গেছ পুৰা জুই দমককৈ জ্বলি আছে আৰু এজন পুৰা কটুৱাল ঢকা পুৰা মাংস কাটাত ব্যস্ত হৈ আছে আমাৰ আৰু এজন দেখাই আছোঁ আপোনালোকক আমাৰ এইজন পুৰা মাংস কাটাত ব্যস্ত হৈ আছে এইজন
আমি বৰ্তমান এতিয়া আমি নদী পাৰত আছোঁ। চাওক এই সৌন্দৰ্য পৰিৱেশৰ মাজত আমি ধুনীয়াকৈ খানা খাই আছোঁ। এয়া চাওক বৰ্তমানে বনাত ব্যস্ত আছে। পুৰা জুই ধমককৈ জ্বলি আছে। আৰু এজনে ধুনীয়াকৈ পুৰি বনাত ব্যস্ত। আমাৰ বৰ্তমান মাংস চাংস বনাই আছে আৰু বেছি টাইম নাই আৰু খাবলৈ কাৰণে হৈ যাব। আপোনালোকে চাই থাকক। সেইটো কাৰণে এয়া জংঘলৰ মাজত আমি খাই আছোঁ। এয়া চাওক চাৰিওফালে জংঘল তাৰ মাজত আমি আছোঁ। আমাৰ পুৰা এতিয়া বনাত ব্যস্ত হৈ আছে। চাওক এয়া মাংস বনাত মাংস চাংস ফুটি হৈ গৈছে। আমাৰ ইয়াত ধুনীয়াকৈ বনাই আছে। মছলাটো বেছি নিদিলে পেটত ধৰিব পাৰে। নিমখ দি দিনা ঘৰত খাবা আৰু দেই মাংস আজি। ৰ'দটোৱে যেনেকৈ দিছে ন, বাপৰে বাপ ৰ'দ কেনেকুৱা দিছে চাওক আপোনালোকে। হালধি দে। বৰ্তমান আমাৰ 80% হৈ গৈছে। মাংসটো অলপ সিজিব আছে আৰু আলুটো অলপ সিজিব আছে। বৰ্তমান হৈ গ'লে আমি খাবলৈ পাৰিম আৰু। লৈ আহিলোঁ এইটো স্প্ৰাইট। ৰুটিৰ লগত খাম আৰু মাংসৰ লগত খাবলৈ কাৰণে লৈ আহিছোঁ এই স্প্ৰাইট। গৰমটো বহুত দিছে, সেইটো কাৰণে স্প্ৰাইট এটা লৈ আহিলোঁ খাবলৈ কাৰণে। ফাইনেলি আমাৰ খানা হৈ গ'ল। আমি এতিয়া খাই আছোঁ। এই অংক পুৰা চুহি আছে, খাই আছে বহুদাই। A few moments later. ফাইনেলি আমাৰ খানা চানা হৈ গ'ল। আমি এতিয়া বৰ্তমান আহি আছোঁ ঘৰলৈ। ভিডিঅ'টো ইমানতে সামৰিব ওলাইছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় অসম।